নমস্কাৰ বন্ধুসকল, উপেন্দ্ৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকলৈ কোনো জব ৰিলেটেড আপডেট, ইনফৰমেশ্যন, ৰিজাল্ট আৰু এডমিট কাৰ্ডৰ আপডেট লৈ আপোনালোকলৈ অহা নাই। আজি এটা ভিডিঅ'টো আপোনাৰ আনবক্সিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কি বন্ধুসকল, যিহেতু মোৰ আগৰ যোনটো মোবাইল আছিলে, আগৰ মোবাইলটোত ফ্ৰণ্ট কেমেৰাটো মানে পিকচাৰ কোৱালিটি ইমান ভাল নাছিলে। সো সেইকাৰণে ভাবিলোঁ ইউটিউবৰ ভিডিঅ' বনাবৰ কাৰণে অন্য এটা নতুন মোবাইল লোৱা যায়। সো আজি লৈ আনিলোঁ ফ্লিপকাৰ্টত, অনলাইনত অৰ্ডাৰটো দিলোঁ, বস্তুটো আহি পাইছে। সেইটো বস্তু চাওক, এইটো ফ্লিপকাৰ্ট ধৰিব পাৰিছে। ইয়াত MRP আছে, কিমান টকা লৈছে আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব। মই জনাই আছোঁ, যিহেতু আগৰ মোবাইলটো কেমেৰাটো ভাল নাছিলে তো বেকি পেলালোঁ, বেচি দিলোঁ আৰু কেইটকামান টকা মিলাই মেলি এইটো মোবাইল লৈ লৈছোঁ, যাতে ভাল ভিডিঅ' কোৱালিটিবিলাক যেতিয়া ভাল হয় নেক্সট ভিডিঅ'বিলাক চাব, ভিডিঅ' বনাম সেইটো মোবাইললৈ। চ' বন্ধুসকল, অৰ্ডাৰটো দিলোঁ, বস্তুটো আছে নাই সন্দেহ হৈছে। যদি বস্তুটো নাই তেতিয়াহ'লে মোৰ 7,000 টকা গ'ল। তাৰমানে মোবাইলটো কিমান লৈছিলে 7,000। ইয়াৰ মাৰ্কেট প্ৰাইচটো বেছি আছে, অনলাইনত ডিছকাউণ্ট চলি আছে, লৈ ল'লোঁ। চ' বৰ্তমান চোৱা যায় বস্তুটোত আছেনে নাই। যদি নাথাকিলে মোৰ 7,000 টকা পানীত পৰি গ'ল। চ' থাকিলে হয়, বৰ্তমান ধুনীয়াকৈ পেকিং কৰা আছে। তো এখন চুৰি খুলি লওঁ ভালকৈ, আপোনালোকে চাব, অকণমান ধৈৰ্য ধৰক। মই খুলি আছোঁ, বস্তুটো আছে নাই সন্দেহ হৈছে। ৱেইটটো আছে, থাকিব লাগে। বৰ্তমান অপেন কৰিছোঁ, খুলিব পৰা হোৱা নাই। বৰ ধুনীয়াকৈ পেকিং কৰা আছে। কৰা আছে পেকিংটো ফ্ৰণ্টত ঠিকে আছে, অকণমান সময় লৈছে। বৰ ধুনীয়াকৈ পেকিংটো কৰা আছে যে। খুলিব পৰা নাই, ইয়াত কাটিব লাগিব নেকি সম্ভৱ, কাটি দিয়ে ভাল হ'ব। কাটিয়ে দিলোঁ যা, এতিয়া সম্ভৱ খোল খাই যাব। বৰ ধুনীয়াকৈ আছে সেয়ে মালটো, বস্তুটো সেইটো। এখন ৰিচিপ্টখন চাব পাৰিব ফ্লিপকাৰ্টৰ। এইটো চাওক, টোটেল এমাউণ্টটো মেনশ্যন আছে, ইয়াতো আছে চাগে। Redmi 8A, এইটো পিকচাৰ কোৱালিটিও ভাল, 3GB ৰেমছ হয়, 32GB ইয়াৰ মেমৰিজ। তো ভিতৰটো খুলি চাওঁ, ইয়াৰ পৰা খুলি দিওঁ। বন্ধুসকল ধৈৰ্য ধৰক, খাই আছে। বস্তুটো টাইট হৈ আছে। ইয়াৰ পৰা এইটো খুলিয়ে জানো কেনেকৈ পেকিং আছে। অ' আৰু এটা আছে, চৰি, ইয়াত আৰু এটা আছে লাইক, সম্ভৱ এতিয়া খোল খাই যাব। এইটো আছে, বাচিছোঁ। এইটো কি হয় জানো, কি আছে ইয়াত ভিতৰত চালে গম পাই যাব। ইয়াত এটা ইউজাৰ গাইড আছে, ইয়াত কি কেনেকৈ কৰিব লাগে গোটেইখিনি ইয়াত ইউজাৰ গাইডখনত আছে। লগতে ইয়াত পিনটো আছে, মেমৰি কাৰ্ডৰ প্ৰিণ্ট, চিম কাৰ্ড মেমৰি ওলোৱা পিনটো আছে। সেইটো হেণ্ডছেট বন্ধুসকল, আপোনালোকে ইমান দেৰি ৰৈ আছিলে চাবৰ কাৰণে। সেইটো হেণ্ডছেটটো সেইটোৱে মই আনিলোঁ, Redmi by Xiaomi। এইটো নিশ্চয় দেখা পাইছে আপোনালোকে। ইয়াৰ ফ্ৰণ্ট কেমেৰাটো আপোনাৰ 12 আছে, ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেলৰ, বেক কেমেৰাটো 12 মেগাপিক্সেল আছে। ভাল হেণ্ডছেট হয়, 7,000ত ইয়াৰ ফেচিলিটিখিনি ভাল।
3GB ৰেমছৰ 32GB ইয়াৰ মেমৰিজ আপোনালোকে ইণ্টাৰনেল মেমৰি 32GB ইউজ কৰি কিনি ল'ব পাৰে কোনোবা বিচাৰিলে ফোন মই ব্যৱহাৰ কৰি চাম নেক্সট ভিডিঅ'টো মই সেইটোৱে বনাম আৰু তলত বা কি আছে চাব লাগিব তলতো আছে কিবা কিবি হেডছেটটো থাকে হেডছেটটো দিছে নাই জানো সন্দেহ হৈছে সেইটো হ'ল ডাটা কেবলদাৰ মোবাইল চাৰ্জাৰটো আৰু সেইটো হ'ল আপোনাৰ ইয়াত এডাপ্টাৰটো বাকী হেডছেটটো মেনশ্যন আছিলে হেডছেটটো নিদিলে চাগে হেডছেট নাই ইয়াত হেডফোন নাই ইমানেই কিন্তু বন্ধুসকল আৰু নেক্সট ভিডিঅ' বনাম মই সেইটো মোবাইলে তো চাব পিকচাৰ কোৱালিটিটো কেনেকুৱা আছে যদি ভাল লাগে আপোনালোকে লৈ ল'ব অনলাইনত ফ্লিপকাৰ্টত ডিছকাউণ্টত দি আছে 7000ত ভাল ফেচিলিটিজ চ' বন্ধুসকল আজিলৈকে সিমানে ভিডিঅ'টো যদি ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি কমেণ্ট কৰিব তলত যাতে ভিডিঅ'টো মই নেক্সট ভিডিঅ' যোনটো বনাম পিকচাৰ কোৱালিটিটো কেনেকুৱা আহিছে চ' বন্ধুসকল আজিলৈকে ইমানে ধন্যবাদ